ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম ভেজ ম'মো। ভেজ ম'মো বনাবৰ কাৰণে প্ৰয়োজন হোৱা চব্জিসমূহ হৈছে বন্ধাকবি অলপ কাটি লৈছোঁ মিহিকৈ, আৰু গাজৰ অলপ, বিন অলপ পিঁয়াজ, আদা, নহৰু, ধনিয়া আৰু জলকীয়া অলপ বেছিকৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ মিহিকৈ কাটি লোৱা হৈছে। এতিয়া গেছত এটা পেন বহাই দিছোঁ আৰু 1 চামুচমান তেল দিছোঁ। গৰম হৈ গৈছে। ইয়াত দি দিম প্ৰথমতে অলপ নহৰু, তাৰপিছত দিম অলপ আদা। এইখিনি ভাজি কৰি ল'ম। তাৰপিছত ইয়াত দি দিম অলপ পিঁয়াজ। এইখিনি ভাজি হৈ গৈছে ধুনীয়াকৈ। এতিয়া ইয়াত দি দিম এই কাটি থোৱা বন্ধাকবি গোটেইখিনি, 2 কাপ আছে ইয়াত। গেছৰ ফ্লেমটো হাই ৰাখি পেলাই 5 পৰা 7 মিনিটমান ফ্ৰাই কৰিম গোটেইখিনি মিলাই। ইয়াত দি দিম এতিয়া এই বিনছ আৰু গাজৰ, আৰু প্ৰয়োজন অনুসৰি নিমখ। এই চব্জিসমূহত আপোনালোকে মাছৰুম যদি দিব বিচাৰে দিব পাৰে, আৰু যদি কিবা বেলেগ ভেজিটেবলছ ভাল পায় সেইখিনি এড কৰিব পাৰে। এইখিনি জাষ্ট অলপ টাইম ফ্ৰাই কৰিম, অভাৰ কুক নকৰোঁ, বেছিকৈ নিসিজাওঁ। যদি বেছিকৈ সিজাওঁ ম'ম'ত ভাল নালাগে, জাষ্ট লাইট ফ্ৰাই কৰিম। 7 মিনিটমান হৈ গৈছে। এতিয়া ইয়াত দি দিম 1 চামুচ চয়া চচ। হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া ইয়াত দি দিম অলপ জলকীয়া, তাৰপিছত অলপ ধনিয়া। আপোনালোকে যেতিয়া ফ্ৰাই কৰে তেতিয়াও দিব পাৰে, মই কিন্তু এনেকৈ দিওঁ। অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। 1 কাপমান ময়দা লৈছিলোঁ, এইখিনি ধুনীয়াকৈ গুঠি লৈছোঁ। এতিয়া সৰু সৰুকৈ বল বনাই ল'ম। এতিয়া সৰু সৰুকৈ পুৰি চাইজত বেলি ল'ম। এতিয়া ইয়াত দি দিম চব্জি অলপ আৰু চাৰিওপিনে পানী অলপ দি পেলাই ধুনীয়াকৈ ফ'ল্ড কৰি ল'ম। ইয়াতো অলপ পানী লগাই পেলাই জইন কৰি দিম। এয়া হৈ গ'ল এটা ডিজাইনৰ ম'মো। আন এটি ডিজাইনৰ ম'মো বনাবৰ কাৰণে আকৌ এনেকৈ লৈ লৈছোঁ, তাত অলপ চাইডে চাইডে পানী লগাই পেলাই এনেকৈ ভাজ কৰি দিম ধুনীয়াকৈ। এতিয়া ষ্টিমাৰত গোটেইখিনি দি দিম। অলপ তেল লগাই দিছোঁ, গোটেইখিনি দি দিম। ৰাইচ কুকাৰত পানী গৰম কৰিবৰ কাৰণে ৰাখি দিছিলোঁ। এতিয়া এই ষ্টিমাৰটো ইয়াত দি দিম। 10 মিনিটমান এনেকৈ ষ্টিম কৰিম। 10 মিনিটমান হৈ গৈছে। এতিয়া ম'মো ৰেডি হৈ গৈছে, উলিয়াই ল'ম। গ্ৰীণ চিলি চচ ৰেডি আছে। এতিয়া টমেটো চচ ৰেডি কৰিবৰ কাৰণে ইয়াত টমেটো কেচাপ দিছোঁ আৰু ৰেড চিলি কেচাপ দিছোঁ। ইয়াত দি দিম পিঁয়াজ অলপ আৰু অলপ জলকীয়া। ৰেডি হৈ গ'ল। এতিয়া ভেজ চুপ বনাবৰ কাৰণে গেছত এটা পেন বহাই দিছোঁ আৰু তাত আধা চামুচমান তেল দি দিছিলোঁ। তাত পিঁয়াজ, নহৰু, আদা আৰু অলপ জলকীয়া দি পেলাই অলপ টাইম ভাজি কৰিম। 2 মিনিটমান ভাজি কৰা হোৱাৰ পিছত তাত এই যোনটো ভেজিটেবল ভাজি কৰিছিলোঁ সেইখিনি অলপ দি দিম।
এতিয়া ইয়াত দি দিম কেচাপ অলপ, তাৰপিছত আধা চামুচমান চয়া চচ আৰু আধা চামুচমান ভিনেগাৰ দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিম। এতিয়া ইয়াত দি দিম সৰহকৈ পানী, এইখিনি বইল হ'বৰ কাৰণে ৰাখিম। বইল হোৱাৰ পিছত আধা চামুচমান কৰ্ণফ্লাৱাৰ মিক্স কৰি থৈছিলোঁ পানীত, সেইখিনি দি দিম ধুনীয়াকৈ। তাৰ ওপৰত দি দিম অলপ ধনিয়া। যদি আপোনালোকৰ প্ৰয়োজন হয় অলপ নিমখ দিব পাৰে। এতিয়া আমাৰ চুপ ৰেডি হৈ গ'ল। এতিয়া এটা বাউলত উলিয়াই লওঁ। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ভেজ ম'ম' ভেজ চুপৰ ৰেচিপিটো বিৰাটেই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিত লগ পাম। বাই বাই।